Hey guys, good morning. আজি হৈছে উৰুকা। তো এই ভিডিঅ'টিত আপোনালোকে মই উৰুকাৰ বাবে কি যোগাৰ কৰিলোঁ, এই ভোগালীৰ ভোগত মই কিমান কি বনালোঁ সকলো অলপ ক্লিপ পাব। আৰু মই ৰেচিপি এক্সট্ৰাকৈ আপোনালোকক দিছিলোঁ, গতিকে ৰেচিপিবিলাক দেখাই নাথাকোঁ কেনেকৈ কি যোগাৰ কৰিলোঁ, কি কৰিলোঁ, বজাৰত গৈ কি কিনিলোঁ সকলোবোৰ দেখাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, স্কিপ নকৰাকৈ দুটা পাৰ্টত আহিব ভোগালী বিহুৰ ব্লগ। তো স্কিপ নকৰাকৈ চাই চাব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সকলো তেন্তে ভিডিঅ'টো বিনা আগবাঢ়িব। এয়া ৰাতিপুৱাৰ ৰ'দ আৰু ৰ'দত বহি বুক চাই আছোঁ। এয়া টেকেলিত দৈ পাতি থোৱা হৈছে, এইটোত থৈ আছে বৰ্তমান, এইটোত প্ৰায় হৈছেই। আৰু এইটো টেকেলিত আদা থোৱা হৈছে। তো বিহুৰ প্ৰিপাৰেশ্যন একদম ফুল অন। এইবিলাক ঘৰৰ গৰুৰ গাখীৰৰ দৈ হয়, চ' একদম পিয়'ৰ দৈ। এবাৰ আমাৰ কিনি নানো, ঘৰৰে। এতিয়া মই চিৰাৰ বাবে নাৰিকল ৰুকি আছোঁ। এইখিনি ক্লিপত আপোনালোকে মই কি বনালোঁ অলপ থুলমূলকৈ দেখা পাব, চাই যাব। And this is the best feeling ever. মা আৰু মই লাড্ডু বনাই আছোঁ আৰু দেউতা পাকঘৰত কিবা কাম কৰি আছে। চ' ফেমিলি টাইম বহুত বেছি ভাল লাগে। এনেকৈ বছৰৰ মূৰত এনেকৈ সকলোৱে মিলি বিহুৰ বাবে আয়োজন কৰোঁ, বহুত বেছি ভাল লগা মুহূৰ্ত। গাইজ, এইকেইদিন আপোনালোকে মোৰ বেক টু বেক ভিডিঅ' আপোনালোকে দেখিয়ে আছে, ৰেচিপিৰ ভিডিঅ'। ভ্লগিং দিয়া নাই, ভ্লগিং দিবই লাগিব যিহেতু মাঘ বিহুৰ উপলক্ষে মেমৰি কিয় সাঁচি নাৰাখিম। আৰু এতিয়া যাব ওলাইছোঁ পিঠাগুড়ি খুন্দিব। মই এইবাৰ একচুৱেলি বহুত বস্তু বনাইছোঁ। এইবাৰ মোৰ অইনবাৰতকৈ এইবাৰ মই বহুত বস্তু বনাইছোঁ আৰু বনাবলৈ মন গৈ আছে। চ' এতিয়া গৈ আছোঁ যিটো আমাৰ বিহু স্পেচিয়েল পিঠা, দীঘল পিঠাটো কি বুলি কয়, আমি তিল পিঠা, নাৰিকল পিঠা বুলিয়ে কওঁ। সেই পিঠাটোৰ বাবে পিঠাগুড়ি খুন্দিবৰ বাবে ঢেঁকীত খুন্দিব গৈ আছোঁ। বাকীবোৰ পিঠাৰ কাৰণেতো মই মিক্সিতে খুন্দিছোঁ, কিন্তু এইটো যিহেতু স্পেচিয়েল পিঠা হয় ঢেঁকীত খুন্দিলে বেছি ভাল লাগিব। তো এতিয়া মই মা দেউতা আটাইবোৰ গৈ আছোঁ। আৰু এইকেইদিন মই বহুত বেছি ভাগৰুৱা হৈ গৈছোঁ, কাৰণ বহুত বস্তুৱে বনালোঁ। আপোনালোকক দেখাইছোঁ কি বনালোঁ। আকৌ এবাৰ দেখাম বিহুৰ দিনা ৰাতিপুৱা। তো ব'লক তেন্তে এতিয়া ঢেঁকীশাললৈ। কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে। একচুৱেলি মেইন প্ৰব্লেমটো হৈছে মই তলত বহিব নোৱাৰোঁ বেছি সময়, কিবা এটা বেমাৰ হৈ আছে। চ' চালিব নোৱাৰোঁ বেছি সময়, সেইবাবে ঢেঁকী মই দিছোঁ আৰু মায়ে চালি আছে।
এয়া উৰুকাৰ আগদিনা আমাৰ মাছ খাম আৰু ঘৰৰ পুখুৰীৰে মাছ। এয়া উৰুকাৰ আয়োজন প্ৰায় হৈয়ে গৈছে, আমি মাছ খাইছোঁ আজি। আৰু উৰুকা যদিও মনটো খুবেই বেয়া, অহাকালি উৰুকা কি কাৰণত বেয়া মানে আমাৰ ঘৰৰে 2টা পোহনীয়া ছাগলী আছিল। অহাকালি ছাগলী 2টা বিক্ৰী কৰিব আৰু উৰুকাৰ বাবে খাব মানুহে। তো ঘৰত পোহনীয়া বস্তু যেতিয়া বিক্ৰী কৰিব লগা হয় বহুত বেছি দুখ লাগে। মই বেছি লাগি থকা নাছিলোঁ যদিও মোৰ দুখ লাগিছে, দাদাৰ দেউতাই বেছি লাগি আছিলে, সেইকাৰণে দাদাৰ দেউতা আৰু বেছি মন বেয়া, মোৰো বহুত বেয়া লাগিছে। কাৰণ যি নহওক জীৱ হয়, জীৱ এটা যেতিয়া ঘৰত পোহনীয়া বস্তু এটা এনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হয় তেতিয়া সঁচাকৈ বেয়া লাগে। কিন্তু উপায় নাই, প্ৰকৃতিৰ নিয়ম, ইটোৱে সিটোক আনটোক জীৱ নিৰ্ভৰশীল কৰি ফুড চেইন পাইছিলোঁ যিহেতু তেনেকৈয়ে জীয়াই আছে, তো তেনেকৈ থাকিব লাগিব, উপায় নাই। তো চাই থাকিব ভিডিঅ'টি। আৰু ছাগলীটোৰ মই অলপ ক্লিপ ৰাখিছিলোঁ, এইখিনি চাব, চাই থাকক। চ' পিঠা বনোৱা ষ্টাৰ্ট দিছোঁ আৰু এতিয়া বাজিছে 6:50। কেতিয়া হয় নাজানো, 4খন হ'ল। মাজতে পাৰোঁ যদি দেখাম বেক কেমেৰাৰে, চাই থাকিব। উৰুকাৰ দিনা ৰাতিপুৱাই প্ৰায় 9:30 বাজিছে। এতিয়া গৈছোঁ ডুমুচুকি বজাৰত বিহুৰ বাবে হাঁহ কিনিব। তো সকলোবোৰ আমি এতিয়া খুব ভালকৈ উৰুকাৰ বাবে প্ৰিপাৰেশ্যন কৰিছোঁ, যিহেতু এতিয়া বজাৰলৈ গৈছোঁ। বজাৰত কিখিনি চাই পাওঁ। বেশি হবে হ'বই আজি দাম বেছি। এনেতো 500 টকার উপর আমি হাঁহ খাই পোৱা নাই, কিন্তু এই হাঁহ মই 700 টকা দি লৈ আছোঁ। তো বিহু বুলি আছে লংটো নাই, লঙো আছে। চ' বিহু বুলি ডুমুচুকি বজাৰলৈ আহিছোঁ। বহুত বিখ্যাত বজাৰ এইখন, সকলোৱে জানে। আৰু বজাৰত আজি জুই চাই দাম, হাঁহৰ বহুত দাম, নৰ্মেল দামতকৈ একগুণ। চ' এইবোৰ হৈছে বিহুৰ বাবে আয়োজন। মই উৰুকাৰ পিছদিনা মানে বিহুৰ দিনা সকলোবোৰ প্লেটত ধুনীয়াকৈ দেখাম। এতিয়া জাষ্ট এনে দেখাই দিছোঁ। আৰু আমাৰ এইফালে আছে দৈ পাতি থোৱা, তো চাই যাওক। আৰু উৰুকাৰ পিছত, এইখিনিৰ পিছত নেক্সট ভিডিঅ' পাৰ্টটোত আহিব কি কি কৰিলোঁ উৰুকাৰ দিনা, সকলোবোৰ আহি থাকিব। আশা কৰোঁ এইটো ভিডিঅ' ভাল পাইছে। এয়া আমাৰ শালমাৰা চকৰ দৃশ্য। আৰু এই শালমাৰা চকত প্ৰতি বছৰে ছাগলী কটা হয়, লগতে বিভিন্ন ধৰণৰ মাছ ওলায়, বিভিন্ন ধৰণৰ মাংস ওলায়।